ওয়েলকাম বন্ধুসকল, টেক আসামত স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম এটা হোৱাটছএপৰ ধুনীয়া আপডেট। হোৱাটছএপ এটা ধুনীয়া আপডেট লৈ আহিছে আৰু সেই আপডেটটোৰ মই এটা ৰিভিউ আনিছোঁ ভিডিঅ'টো। গতিকে বন্ধুসকল, ভিডিঅ'টো লাষ্টলৈকে চাব, নহ'লে বুজি নাপাব। তেতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে হোৱাটছএপটো আপডেট কৰি ল'ব লাগিব। মই মোৰ হোৱাটছএপটো প্ৰথমতে প্লে ষ্ট'ৰৰ পৰা আপডেট কৰি ল'ম। অ'কে, ইয়াত চিম্পলি হোৱাটছএপ লিখিলে আহি যাব প্লে ষ্ট'ৰত। এই আপডেট দেখুৱাইছে, ইয়াত ক্লিক কৰিম। অ'কে, বন্ধুসকল, মোৰ আপডেটটো এতিয়া সম্পূৰ্ণ হৈছে। এতিয়া মই এইটো অ'পেন কৰিম। অ'কে, আৰু অ'পেন হোৱাৰ পিছত যিকোনো এটা ষ্টাৰ্টিং কণ্টেক্ট উলিয়াই ল'ম, অ'পেন কৰিম। অ'কে, আৰু ইয়াত মই এটা যিকোনো লিখিম, যেনেকৈ মই ইয়াত হাই লিখিম আৰু এইটো চুইপ কৰি দিয়াৰ লগে লগে মেছেজটো মেনশ্যন হৈ যাব। অ'কে, বাওঁফালৰ পৰা সোঁফালে এটা লাহেকৈ চুইপ কৰি দিলে মেনশ্যন হৈ যাব। এই মেনশ্যন কৰা অপশ্যনটো আগত বেলেগ ষ্টাইলত আছিল আৰু এতিয়া নতুন ষ্টাইলত আহিছে। গতিকে বন্ধুসকল, এইটো এটা খুব ধুনীয়া আপডেট বুলি মই ভাবোঁ। আপোনাৰ বন্ধুৱে পঠোৱা মেছেজটো নাইবা গ্ৰুপত পঠোৱা মেছেজটো আপুনি বাওঁফালৰ পৰা সোঁফালে চুইপ কৰি মানে মেনশ্যন কৰি দিব পাৰিব। যেনেকৈ মই এইটো মেনশ্যন কৰি দিলোঁ, ছুপাৰ। আনহাতে বন্ধুসকল, আন এটা আপডেট আহিছে, ইম'জিৰ আপডেট। এইবিলাক ইম'জি আগৰ পৰাই দিয়া আছে, কিন্তু ইয়াত নতুনকৈ ইম'জি সিহঁতে আপডেট দিছে। আপোনালোকে চাব, ইয়াত তলত গিফ্ট দিছে। গিফ্ট আপুনি আপোনাৰ বন্ধুবৰ্গক তাত গিফ্ট পঠাব পাৰিব। GIF ইমেজ যিবিলাক লৰচৰ কৰি থাকে, সেইবিলাক আপুনি ইয়াৰ পৰা পঠাব পাৰিব। অ'কে, মই এটা পঠাই দিলোঁ। ইয়াৰ পিছত বন্ধুসকল, গিফ্টৰ ৰাইট ছাইডত এটা ইম'জি চিহ্ন দেখা গৈ আছে। আপুনি ইয়াত ক্লিক কৰি নতুন নতুন ইম'জি পাব। অ'কে, এইবিলাক একেবাৰে নতুন ইম'জি, যিবিলাক নতুন আপডেটত আহিছে, আৰু এইবিলাক আপুনি ইয়াৰ পৰা পঠাব পাৰিব। বন্ধুসকল, ওপৰত ৰাইট কৰ্নাৰত ইয়াত প্লাছ চিহ্নত ক্লিক কৰিলে আপুনি বহুতকেইটা ইম'জি পাব। আপুনি তাৰ পৰা সেইবিলাক ডাউনলোড কৰি আপোনাৰ বন্ধুসকললৈ চেণ্ড কৰিব পাৰিব। অ'কে, মই ইয়াৰ পৰা এটা ডাউনলোড কৰি চাম। অ'কে, তাৰপিছত বন্ধুসকল, আপুনি ইয়াৰ পৰা এইটো ডিলিট কৰি দিব পাৰিব। ইয়াত চাওক, মাত্ৰ 556 KB আছে। গতিকে ডিলিট কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ বেছি ষ্ট'ৰেজ নাখায় এইটোৱে। অ'কে, আৰু বন্ধুসকল, মাই ষ্টিকাৰ্ছত আপুনি ডাউনলোড কৰা ষ্টিকাৰবিলাক তাত থাকিব। মাই ষ্টিকাৰ্ছ, ইয়াৰ পৰা মই ষ্টিকাৰ্ছ এটা দুটামান চেণ্ড কৰি আপোনালোকক দেখুৱাম। মই জাষ্ট ডাউনলোড কৰাবিলাকৰ মাজৰ পৰা ইয়াত চেণ্ড কৰি দেখুৱাম আপোনালোকক। এইবিলাক মই জাষ্ট ডাউনলোড কৰিলোঁ আৰু ইয়াত মই এটা চেণ্ড কৰি চালোঁ। আৰু বন্ধুসকল, ইয়াতো হোৱাটছএপে এটা নতুন আপডেট আনিছে, যিটো হ'ল ফেভৰাইট অপশ্যন। ইয়াত যিকোনো এখন ষ্টিকাৰ নাইবা SMS-ত অলপ সময় টিপি মাৰি ধৰাৰ পিছত এটা ষ্টাৰ চিহ্ন ওলাব। সেইটোত ক্লিক কৰি দিলেই এইটো ফেভৰাইটত ছেভ হৈ যাব। অ'কে, মই ইয়াত এটা ষ্টিকাৰত অলপ সময় টিপি মাৰি ধৰিম। এয়া টিপি মাৰি ধৰিলোঁ আৰু ওপৰত দেখাব ষ্টাৰটোত ক্লিক মাৰি দিলোঁ। এতিয়া এইটো চাব, এইটো ফেভৰাইটত ছেভ হৈ গৈছে। এয়া ফেভৰাইট, এয়া চাওক বন্ধুসকল, এইটো ফেভৰাইটত ছেভ হৈ গৈছে। অ'কে, গতিকে বন্ধুসকল, এটা ধুনীয়া আপডেট আনিছে হোৱাটছএপে। অ'কে, মই ইয়াত আৰু এটা ষ্টিকাৰ চেণ্ড কৰি চালোঁ আৰু এইটো ফেভৰাইটত দিবলৈ চেষ্টা কৰিম। এয়া চাওক, ষ্টাৰত ক্লিক মাৰি দিম, লগে লগে এইটো ফেভৰাইটত ছেভ হৈ গ'ল। অ'কে, তাৰপিছত ফ্ৰেণ্ড, আপুনি যদি ভাবে যে মই আৰু ধুনীয়া ষ্টিকাৰ বন্ধুবৰ্গলৈ চেণ্ড কৰিম, তেতিয়াহ'লে আপুনি প্লাছ চিহ্নত ক্লিক কৰিব আৰু অল ষ্টিকাৰ্ছৰ তলত আহিব। ইয়াত গেট মৰ ষ্টিকাৰত ক্লিক কৰি আপুনি প্লে ষ্ট'ৰৰ পৰা আৰু বহুতো ধুনীয়া ধুনীয়া ষ্টিকাৰ আপুনি ডাউনলোড কৰিব পাৰিব। অ'কে, গতিকে বন্ধুসকল, হোৱাটছএপৰ আপডেটৰ ওপৰত ৰিভিউ দিয়া মোৰ এই ভিডিঅ'টো যদি ভাল লাগে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল বটনটো টিপি দিয়ক।